Hi friends, আজি মেন কিচেনত আজি আমি বনাবলৈ ওলাইছো টুনা ক্যান ফিশ চাটনি। টুনা ক্যান ফিশ চাটনিৰ বাবে কি কি ইনগ্ৰেডিয়েন্ট লাগিব চাওঁ আহক। 3টা শুকান জলকীয়া ভাজি লৈছো, 2টা ক্যান 140 গ্ৰাম কৰি মই উলিয়াই লৈছো। সৰিয়হৰ তেল পৰিমাণ মতো নিমখ, 2টা পিয়াজ কাটি লৈছো। আহক বনাও কেনেকৈ চাওঁ আহক। এটা পাত্ৰ লৈ 3টা শুকান জলকীয়া লৈ এখন আছামিজৰ 3/1 ভাগ নিমখ লৈ ভালকৈ মোহাৰি লৈছো। যিমান সম্ভৱ হয় সিমানে গুড়া কৰিবলৈ চেষ্টা কৰিম। ভালকৈ গুড়া কৰি লৈছো। এতিয়া আমি ইয়াত দিম কাটা পিঁয়াজখিনি দি লৈ ভালকৈ মোহাৰি লওঁ আহক। ভালকৈ মোহাৰি লৈছো। এতিয়া আমি টুনাখিনি দিম। ফ্ৰেন্ডছ, টুনাখিনি মই উলিওৱাৰ আগতে মই উলিয়াই পেলাই ইয়াৰ তেল আৰু ইয়াৰ কেনৰ ভিতৰত যি তেল বা পানী থাকে মই তেল পানীখিনি মই চাকি লৈছোঁ ভালকৈ। এতিয়া ইয়াত দিম সৰিয়হৰ তেল দি লৈ ভালকৈ মোহাৰি লওঁ। ভালকৈ সানি লৈছোঁ। যিকোনো সময়তে ফ্ৰেন্ডছ আপোনালোকে এইটো সোৱাদ ল'ব পাৰিব। 10-15 মিনিটৰ ভিতৰতে আপোনালোকৰ টুনা চাটনি আপোনালোকে ল'ব পাৰিব বা ইয়াৰ সোৱাদ ল'ব পাৰিব। ধন্যবাদ ফ্ৰেন্ড। Share this video with family and friends. Thanks.